নমস্কাৰ, মই লখিমী মহন্ত। আজি 2 ডিচেম্বৰ অসম দিৱস পালন কৰা হৈছে। এই অসম দিৱসত মোৰ স্বৰচিত কবিতা এফাকি মিচিমি আৰু মই আবৃত্তি কৰিম। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আহকচোন শুনক। কবিতাটোৰ নাম হৈছে সৰু শতবাৰ চাউলুং চুকাফা। শতবাৰ শ্ৰদ্ধা জনাইছো আৰু সুঁৱৰিছো পিতৃ চাও চাংলেও আৰু মাতৃ ব্লক থামচেন। হে মহান পিতৃ মাতৃ, আপোনালোকে অসম দেশখনলৈ চাউলুং চুকাফা নামেৰে এজন মহাপুৰুষ জন্ম দি থৈ গ'ল। ই আমাৰ বাবে উপহাৰ স্বৰূপ। যি মহাপুৰুষৰ পৰশ লাগি বহুতো প্ৰত্যাহ্বান উফৰি গ'ল, যিয়ে বিভিন্ন জাতি আৰু জনজাতি একত্ৰিত কৰি বৰ অসম গঢ়াত সহায় কৰিলে। তেওঁৰ পৰশ লাগি আমি গৌৰৱান্বিত আৰু সৌভাগ্যৱান হৈ পৰিছো। আৰু আজি তেওঁৰ নামেৰে 2 ডিচেম্বৰ তাৰিখ অসম দিৱস পালন কৰিবলৈ সক্ষম হৈছো। হে মহান পুৰুষ, আপোনাক সুঁৱৰো শতবাৰ। নমস্কাৰ।